হেল্ল' হাই আপোনালোকক নমস্কাৰ। মোৰ নাম হ'ল উদিত ৰায়। মোৰ এইটো ফাৰ্ষ্ট ব্লগ বুলি ক'ব পাৰি। ইয়াত মই ক'বলৈ বিচাৰিছোঁ বাইকৰ বিষয়ে। আচলতে আপুনি কি বাইক কিনিব লাগে, বাইক কি ৰঙৰ থাকে বা আছে, বা বাইকৰ বিষয়ে আমাৰ নতুন নৱপ্ৰজন্ম নাইবা আগৰ বুঢ়া মানুহে কি মন্তব্য দিয়ে সেইটো চাওঁ। চৰি আপোনালোক বেয়া নাপাব দেই, এই ফেনখন বাজি আছে। বাইক কি জানেনে আপুনি? বাইক হ'ল দুচকীয়া বাহন, এটা ইঞ্জিন, এডাল ক্লাছ, এডাল ব্ৰেক, তাকে কয় বাইক। বাইক আচলতে বেলেগকৈ ক'ব পাৰে, কিন্তু এইটোও শুদ্ধ, ইমান শুদ্ধও নহয়। যদি মোৰ কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। বাইক হ'ল কমলা ৰঙৰ, নীলা ৰঙৰ, ক'লা ৰঙৰ, ক'লাৰ লগত অলপ ঘিয়া টাইপ সেইটো আছে, আৰু ৰঙা ৰঙৰ। মই এতিয়া ক'বলৈ যাই আছোঁ আপুনি কি ধৰণৰ বাইক কিনিব লাগে, আৰু লগতে কিমান চিচি বা কিমান ভাল ইঞ্জিন থকা বাইক কিনিব লাগে, আৰু কোনখন বাইকৰ ইঞ্জিন ভাল আমাৰ এই অসমত বৰ্তমান। ক'ব লাগিলে আমাৰ এই অসমত বৰ্তমান KTM, R15, পালচাৰ 220 এইবোৰেই ভাল। 220 হ'ল বাইক পালচাৰ, তাৰ ইঞ্জিন চিচি হ'ল 220, জানেই। R15টো নাজানো, মনত নাই ভালকৈ। KTM RC 390 আছে, KTM 200 আছে, ডিউক 200। আজিকালিৰ নৱপ্ৰজন্মই আচলতে KTMখনে বেছি ভাল পায়, আৰু ক'বলৈ গ'লে KTMখনে বেছি ভাল পায়। বাকী বাইকবোৰতকৈ KTMখনে বেছি ভাল পায়, আৰু KTMখনে লয়। কিন্তু আগৰ দিনৰ বুঢ়া মানুহবোৰে এই বাইকবোৰৰ, KTMৰ দৰে বাইকবোৰৰ কি যে হয়, সিহঁতৰ বুঢ়া লোকৰ, বেয়া নাপাব, কি হয়, নিজৰ লগৰ ওচৰেদি যদিও যায়, ধৰা হ'ল বুঢ়া মানুহজনৰ ওচৰেৰে এখন KTM যাই আছে, KTMখন ওচৰেদি যাব, আৰু অলপতো স্পীড থাকিবই, 60-50 মান থাকিবই। তাকে আৰু বুঢ়াহঁতে কয়, বা ইমান জোৰে মৰিব, তেনেকৈ কয়। মোকো কয়, তথাপিও আৰু কেয়াৰ নকৰোঁ। ক'বলৈ গ'লে আজিকালি বৰ্তমান সময়ত KTMৰ প্ৰতি বেছি আকৃষ্ট মানুহবোৰ। KTMৰ প্ৰতি বেছি আকৃষ্ট কিয়? তাৰ ইঞ্জিন ভাল, তাৰ কালাৰটো ভাল, তাৰপিছত তাত যিটো চাউণ্ড, এক্সজষ্ট সেইটো বহুত ভাল বাকী বাইকবোৰতকৈ, সেইটো শুনিও ভাল লাগে। তাৰপিছত পিকআপ বেছি হয় KTMখনৰ। RPM BPM কি আছে এইবোৰ মনত নাই, নাজানো ভালকৈ। তথাপিও আৰু আপোনালোকক বুজাবলৈ এনেই ক'বলৈ চেষ্টা কৰিছোঁ, আৰু কোনখন বাইক কিনিব পাৰে। আপুনি যদি বৰ্তমান মোৰ এই ভিডিঅ'টো চাই আছে, আপুনি KTM লোৱাটোৱে ভাল হ'ব। কাৰণ আমাৰ এই অসমত বেলেগ বাইক লৈ ক'ব লাগিলে আজিকালিতো ৰাইডতে যায় না, ৰাইডলৈ যায়। তথাপিও আৰু এই এনেধৰণৰ বাইকবোৰ ডিস্কভাৰ, গ্লেমাৰ, এইবোৰ বাইক কিনিলে ৰাইডত যাব নোৱাৰিব, বেছি দূৰতো যাব নোৱাৰিব, ইঞ্জিন পটককৈ গৰম হৈ যাব। সেয়ে আৰু KTM লোৱাটোৱে ভাল। তেল বেছি খাব, সেইটো হয়, কিন্তু KTMখন বহুত ভাল, ইঞ্জিনটো বহুত ভাল। ক'ব লাগে বেলেগ বাইকৰ তুলনাত ইঞ্জিনটো বহুত ভাল KTMৰ। তো ধন্যবাদ। মই বুজাব পাৰিছোঁনে নাই মইতো নাজানো। এতিয়া আপোনালোকে
মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, পাৰে যদি কমেণ্ট এটাও দিব, লগতে নিজৰ ফ্ৰেণ্ডবোৰক যিমান চিনাকি আছে সকলোলৈ শ্বেয়াৰ কৰক। মই আগলৈ এনেকুৱা ভিডিঅ' দি থাকিম বিভিন্ন বস্তুৰ ওপৰত, যি বিচাৰে তাকে নিম। এতিয়া বাই, ধন্যবাদ।